এয়া হ'ল মোৰ মাংসৰ ফাইনেল ৰাউণ্ড। এতিয়া অকণমান জালুকৰ গুড়ি দিলোঁ। হেই গাইজ, বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে এণ্ড ময়ো ঠিকে আছোঁ। আজি মই কোমোৰাৰ সৈতে ছাগলীৰ মাংসৰ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। বিশেষকৈ কোমোৰাৰ সৈতে মই কেতিয়াও ছাগলীৰ মাংস খোৱা নাই এণ্ড আপোনালোকে খাইনে নাই মোক জনাব। মই প্ৰথমবাৰৰ বাবে ট্ৰাই কৰি আছোঁ, চ' আপোনালোকেও ট্ৰাই কৰি চাব কেনেকুৱা হয়। মই ট্ৰাই কৰিছিলোঁ, বিৰাটেই ভাল লাগিছে। দেন স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকক কেনেকৈ বনাইছোঁ। তেনেহ'লে ব'লক ষ্টাৰ্ট কৰোঁ। এয়া মোৰ মাংস ৰেডি। কেনেকুৱা লাগিছে বাৰু জনাবচোন। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব।